Good morning. স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নীলাক্ষী ব্লগ এণ্ড আইডিয়ালৈ। আজি আমি যাবলৈ ওলাইছোঁ ডিব্ৰুগড়লৈ। তেন্তে আহকচোন দেখাই যাওঁ কি দেখাব পাৰোঁ। ভিডিঅ'টো শেষলৈকে চাব। এয়া আমি পাই আহিছোঁহি পানধৰা ঘাটৰ ওচৰ, কিন্তু ৰাস্তাটো অলপ খেলি মেলি হৈছিল। মানুহ এগৰাকীক সুধি ল'লোঁ। তেন্তে আহকচোন গৈ থাকোঁ। কি জেগানো পাওঁগৈ, আৰু অলপ পালে আমি পামগৈ পানধৰা ঘাট। চাওকচোন নদীৰ পাৰত ইমান ধুনীয়াকৈ সৰিয়হ খেতি কৰিছে, ইমান ধুনীয়াকৈ ফুলি আছে। দুয়োফালে শাক খেতি, এয়া সৰিয়হ ইমান ধুনীয়া হালধীয়া হৈ আছে। চাওকচোন সঁচাকৈ নদীৰ পাৰৰ ঠাইবোৰ বৰ ভাল লাগে এনেকুৱা বতৰত, বিশেষকৈ এই আঘোণ পুহ মাঘ মাহ। আমি গৈ আছোঁ এতিয়া পানধৰা ঘাট হৈ ডিব্ৰুগড়লৈ। আমি পালোহি এতিয়া পানধৰা ঘাট। এফালে হৈ আমি যাম ইটো পাৰলৈ। তেন্তে চাই থাকোঁ আহক কেনেকৈ পাৰ হওঁ। ক'ত বহিম, ক'ত নে থিয় হৈ সেইখন গৈ আছে। গৈ আছে, মই কেনেকৈ যাম আকৌ এতিয়া। কৃষ্ণ, জীৱনত প্ৰথমবাৰ নাৱত উঠিছোঁ। আপুনি আহিছে, মই নাই অহা নহয়। অকণমানহে চোৱাচোন, ইয়াতে দলংখনলৈ কিমান ওচৰত হ'ব। ব্ৰহ্মপুত্ৰখনৰ নিচিনাই লাগিছে আৰু। এখন কি নৈ বুলি কয়? বতাহ মাৰি আছে, বুঢ়ীদিহিং। ৰখি গ'ল নেকি? নে নিজে নিজে যাব নেকি? তেন্তে ব'ল আকৌ যাওঁ। আৰু এজনমান আহক বুলি ভাবিছিলোঁ। দেৰি হ'ব। থবি আকৌ। কিমান মানুহ পাৰ হয় ইয়াত? মানুহ বহুত পাৰ হ'ব ইয়াত। ইয়াতে বহুত যায়, 40 জন যিমান উঠিব পাৰে মানে মানুহ সিমান। বাইক চাই ইয়াত পুৰা বাইক হৈছে, 10-15খন বাইক উঠিব। বাপৰে। প্ৰথম উঠাৰ বাবে হয়তো অলপ ভয় লাগিছে। অভ্যাস হ'লে হয়তো পাৰিম। চাচনি অঞ্চল আৰু টেঙাখাটৰ মাজৰ এইটোৱে হৈছে জলপথ বুলি ক'ব পাৰি। যিহেতু নাহৰ কটীয়া হৈ মেইন ৰোডেদি গ'লে অলপ দূৰ হয়, সেইকাৰণে নাৱতে পাৰ হ'ব পাৰি, শ্বৰ্টকাটিং হয়। আমি আহিছিলোঁ সৌটো পাৰৰ পৰা, এতিয়া আমি পাই গ'লোঁ এইটো পাৰ। এইবোৰ আৰু এখন নাৱত এখন উঠি আহিছে। আমি এতিয়া এইটো পাৰ পাই গ'লোহি। তাত নামিব লাগিব। ইয়াৰ পৰা আহিছোঁ। আমি নাৱৰ পৰা নামিলোঁ। এয়া বাইকখন উঠাইছে আৰু ইমান ওখ গৰা উঠাব লাগিব এতিয়া। ইমান ধুনীয়া পৰিৱেশ।
আমি এতিয়া এৰিলোঁ বান্ধৰা ঘাট, গৈ আছোঁ ডিব্ৰুগড়। ব'লক তেন্তে যাওঁ। এতিয়া মই আছোঁ ডিব্ৰুগড় ৰিজাৰ্ভত। মানুহজন গৈছে কিবা কামত, ট্ৰেন্সফাৰ হৈছে যিহেতু কাগজ পত্ৰ চাইন কৰিব লাগিব, সেইবাবে মই ইয়াতে ৰখি আছোঁ, ভিতৰলৈ যোৱা নাই। তেন্তে চাই থাকক আৰু এফালে যাম, আমি সকলোখিনি দেখাই থাকিম। এয়া হৈছে ডিব্ৰুগড় ৰিজাৰ্ভ, পুলিচ ৰিজাৰ্ভ হয়। হয়তো প্ৰায় আহি পাইছে যিসকলে পুলিচত আছে। আজি আমাৰ যিহে হ'ল, আহোঁতে বাইক পামচাৰ হ'ল, তাতে লাগিলে 1.5 ঘণ্টামান, বহুত লছ। এতিয়া আকৌ আমি মাহী ঘৰলৈ যাম, মাহী ঘৰত বা কিমান দেৰি হয়। কামটো নহ'লে আৰু 2টামান কাম বাকী থাকিলে, ঘৰত থাকি আহিলে বস্তু গম নাপালে কি কি লাগিব, আৰু কাৰোবাক সুধিছিলে লগৰ, তেওঁ নক'লে লাগিব বুলি, সেইবাবে আজি আকৌ আমি ঘৰলৈ যামগৈ। তেখেত আকৌ আহিব কাইলৈ। আমি এতিয়া যাম মাহী ঘৰলৈ, মাহী ঘৰৰ পৰা আকৌ যাম বাইদেউহঁতৰ ঘৰলৈ। তেন্তে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণলৈ শেষলৈকে। সৌজন আহিছে খোজকাঢ়ি খোজকাঢ়ি। ৱাও, দুয়োৰে কথাত ব্যস্ত। গুটি লাগে বোলে এজনক, দি পঠিয়াব বোলে মাহীয়ে। এয়া মাহীৰ ফুলনি, চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে। মই ভাবিছোঁ লৈ যাম ইয়াৰ পৰা। আমি মাহী ভাগৰ ফুলনি পাৰি আৰু মটৰ আছে নে? মটৰ আছে। ইমান ডাঙৰ। তোমাৰ এল'ভেৰা কেনেকে বাচেনো? মোৰ যে মৰি থাকে। ডাঙৰটো লাগে, ডাঙৰটো এটা বেমাৰ লাগি মৰিব এতিয়া। সৰু লাগে, সৰু আছে নাই, সৰু এটা লৈ যাবা দেই। বাপৰে ইমান ধুনীয়া ধুনীয়া। হা, সময় নাই, কোনকেইটা লাগে কওক। এইটো সেইটো ইন্দ্ৰমালতী মায়ে দিছিলে। অঁ, খুজি খুজি মাহীৰ পৰা ফুল লৈছোঁ। এইটো কি এনেকুৱা লাগে, এনেকুৱা। অঁ, এনেকুৱা। অঁ, এইবোৰ পৰা হৈ যায়। এই থোকাটো লৈ এই থোকাটো টাবত মই যেনেকৈ টাব মানে এই এজোপা এজোপাকৈ ৰুই দিবি, এজোপা যাব বুজিছে নাই? সেই তেনেকৈ যায় বোলে। আৰু এইটো লাগে নে এইটো নালাগে, এনেকুৱা এটা দিয়া। কোনটো? আছে। দিবি দেই, তেতিয়া পটকৈ বেছি এইটো কি এৰেকা পাম? কোনটো? অঁ, সেইটো আপাৰ ঘৰ পৰা অনা নাই। আমাৰ এটা বাচিছে হওক। মই আহিছোঁ এতিয়া বাৰীলৈ, অলপ শাক নিওঁ, তাতে ভাবিলোঁ এইখিনি অলপ চাই যাওঁ। এয়া আমাৰ লাই শাক, এইজোপা কুন্দুলি। ক'ত লুকাই থাকে চাওকচোন, এই ইয়াত লুকাই আছে। এয়া মই কুন্দুলি ছিঙিছোঁ। আপোনালোকে কুন্দুলি খাই কেনেকুৱা পায় বাৰু জনাবচোন।
যিহেতু ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰিলোঁ, আজিও যিহেতু 31 ডিচেম্বৰ, তো নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, তেন্তে ভিডিঅ'টো চাব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, তেন্তে বাই বাই। নেক্সট ব্লগত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।